মোক 2 কেজি লাগিব দেই দোকানী এখন দেখি যা মই নাজানো এফালে দেতা এফালে বৰ্তা দাদা আৰু বৌ ডাঙৰ দাদা আৰু ডাঙৰ বৌ আমাৰ বৰমাহঁতি বৌহঁতি বহি পিনে এতিয়া ডিছকাশ্যন কৰিছে লপু বিয়াখন কেতিয়াকৈ হ'ব ক'ৰ মানুহ ছোৱালী চক এইখিনি বহি লৈছে এনেকৈ মোক মাজতে বহাই লৈছে ঐ দিগন্ত উঠ ঐ দিগন্ত হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল এগেইন আজি বৰ্তাহঁতলৈ যাওঁ বিহু মানুহ বিহু আজি ই ওলাইছে কেইটা কৈ দে ভালকৈ আজি মানুহ বিহু কালি গৰু বিহু আছিলে কালি মোক ভণ্টি গৈছিলে আজি মই যাম চাই থাকক ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব আজি চব আমাৰ ঘৰৰ মানুহখিনি চব আহিব মানে আজি আপোনালোকক দেখাই আছোঁ চাই থাকক কৈ দে ওলাইছে আমাৰ বেক টু ৱৰ্ক ড্ৰাইভাৰ কি খেলিছ দেখাও কাটি আগতে আমি স্কুলত এইবিলাক পঢ়াই থাকোঁতে হেৰিয়ত বহীটো বনাই খেলি থাকোঁ এইফালে আমাৰ নামবৰ বৰ্তা আহি পালে এইফালে বৰমাহঁতি আহিছে এইফালে দাদা এইফালে আমাৰ বৌ লৈছিলে ইনষ্টাটো দিও লৈছিলে একদম পুৰা নাচিম ঘৰতে আহিছে যে এইফালে বাপেক জীয়েক বুলি ক'ব গম পাইছে নাই চাইজ কিটা দেখি কেনেকুৱা না আগৰ ভিডিঅ'টোত কেনেকৈ কৈছিলোঁ কৈ দিয়ক তোমাৰ কি কৈ আছে মছলা কিহৰ লগত কুকুৰা আলু আমাৰ বৌ দেখিছেনে মাল খাই আছে দেখিছে এইবোৰ গিলাচত কি লৈছে সেইবিলাক উঠত কি লগাইছে এই সেইফালে আহিছে ডিব্ৰুগড় আলহী ভালকে কক কি পইণ্ট এইফালে আমাৰ বৌহেদি পাইছেহি হেপী বিহু থকক পোহৰত দেখাই নাই এইফালে এতিয়াহে মেকআপ কৰাখিনি নেদেখিব নহয় চুলি ৰং কৰিছে বিহু বুলি দেখিছেনে এবাৰ ৰঙা কৰিছে এজনী আমাৰ বৌ এইফালে আহক বহুত এইফালে আহিছে এতিয়া এইজনী আমাৰ বৰমা নাচিবলৈ আহিছে তাইক দে মুগা একদম মুগা এইকেইটা মোৰ ককাইহে লাজ লাগে বোলে মোবাইলত যাবলৈ মনে মনে উঠাই লৈছে কোৱা কিবা এটা কোৱা সেনেকে হ'ব নেকি ঐ ডাঙৰ টাইমটো চোৱাচোন টাইমটো চোৱা না কেইটা বাজিলে চোৱাচোন ঘড়ীটোত টাইমটো তোমাৰ ঘড়ীটো হাতত পিন্ধি থকাটো কি একেটা বাজিছে ইয়াৰ ঘড়ী ষ্টাইলত পিন্ধি যদি নচলেতো দাদা ঘড়ীটো নচলে এনেই পিন্ধি আহিছে ন ষ্টাইলতে সেইকাৰণে এই আমাৰ বৌ ডাঙৰ বৌ একেবাৰে ডাঙৰ বৌ বুঢ়ীয়ে হোৱা নাই বৌজনী কালা কৰিছে নেকি আজি বিহু বুলি এই দাদা লগতে থিয় হৈ দিয়কচোন দাদা আৰু বৌ ডাঙৰ দাদা আৰু ডাঙৰ বৌ উঠাই দিছোঁ
কাকা এইজনী বৌ এই বৌহঁতক ইয়াত আহিলে সদায় এইটো ইয়াতে পাব এইডোখৰতে বহি থকা দেখিব আলু গুজাব এজনী এফালে এটা খাওঁ ওপৰ বয়সস্থ মানুহখিনি এইখিনি শাহুৱেকখিনি এইখিনি বোৱাৰীয়েকখিনি আমাৰ ভাগিন হয় মমায়েকতকৈ ভাগিনে ডাঙৰ হ'লগৈ ইয়াকো উলিয়াই দিছোঁ আৰু তোৰ শিকিছ গেম খেলিব বৰ্তা আমাৰ ধুতি পিন্ধি যাব এতিয়া এইফালে আমাৰ বৰ্তা এইটো আমাৰ দাদা এতিয়া গা ধুইছে এইটো চা ইউটিউবত ওলাবি চা কি মজা আহিছে এবাৰ লাজ গাই গাড়ী এইখিনি গোটেইখিনি ঘৰ মানুহ জানো গাঁৱে এখন উঠি আহিছে আকৌ উপৰি গৈছে নেকি মিছা নকওঁ বুলি কৈ দিয়া গুৱাহাটীৰ পৰা মোলৈ চোলা এটা আনিছে কৈছিলো মই এক্সেল চাইজৰ লাগিব বুলি এই আমাৰ বৰ্তা সেইফালে কাকা বৰ্তা দেউতা সেইফালে যাব লাগিব সেইফালে দেউতা এইফালে বৰ্তা বৰ্তা দাদা দাদা এইফালে বৰ্তা এতিয়া হাত দিছে মৃত্যুক সকাম হয় নিয়মটো কৈছে দেখাই দিছোঁ আপোনালোকক এইকেইটা মোৰ ককাই এইকেইটা ককাই হয় মোৰ এইটো ভাগিন ঐ हमको नहीं मिला है है আমাৰ বমা এজনী ভতিজা এজনী বৌ এজনী বমা এইখিনি এইখিনি নেকি ক'ত ঠিক আছে ৰঙা হৈ গৈছে যে দিয়ক দিয়ক এজনী আমাৰ মা এজনী আমাৰ বমা এজনী আমাৰ ডাঙৰ বমা এজনী আমাৰ বমা নাম বমা মাকুমৰ বমা এজনী বৌ নিচা নেকি খাই নিচা কৰিছে নেকি এইখিনি চক আয়ো এজনী আমাৰ বমা এফালে
মাংস কমি গ'ল, মাংস নিবলৈ আহিছোঁ কওঁ এইফালে মাংস কমি গ'লগৈ মাইকী মানুহৰ কাৰণে কাৰণে যা আকৌ সৰু এযোৰকে আহি থাকক নাচক বোমাক নচাব নাপায় বৰ্তা মই নাজানো
গাইড মোৰ চুল A few moments later. Hey dosto, welcome to my YouTube channel. এতিয়া আমাৰ বৰ্তাহঁতকলৈ আহিছোঁ কি কৈছে চক এইটো ডেড বডি গাহৰি মেইন গাইজ অকল শিৱসাগৰ মানুহে গাহৰি খাই থকা দেখিলে নহ'ব ডিব্ৰুগড় মানুহ আছে কে ইমৰান খান ৰকম বডি ইমৰান খান বডি দেখ তো ঐ দিগন্ত উঠ ঐ দিগন্ত দিগন্ত ইজ ডেড অকল পানীকে ঢালি নাথাক বিলেট মা হৈ গ'ল ভিডিঅ'টো চাই থাকক এতিয়া আহি পিনে ডাইৰেক্ট বাহিৰত সোমাই পিনে গাহৰি কটাই দেখিছোঁ ভিতৰলৈ যোৱাই নাই সেইও দেখাই আছোঁ আপোনালোকক ভিডিঅ'ত চাই থাকক
এজনী আমাৰ বৌ চিনি পাই চাগে ভিডিঅ'ত দেখিছে নহয় ঘৰত থাকিলে লেতেৰা পেটাকে কয় ভিডিঅ' নোলাওঁ আজি এতিয়া একদম উলিয়াই দিছ আৰু বিহু খাবলৈ আহিছে বুলি আমাৰ দুইটিক একেলগত থাকিলে চক বা ব্লেক এণ্ড হোৱাইট বুলি কৈ দিয়ে নে বাৰু কোন আছে মানুহ গৃহস্থ আজি বৰমাহঁতৰ ঘৰত গাহৰি কাটিছে মানে ইনডাইৰেক্টলি কৈছে সেইখিনি লোকেল গাহৰি আছে মোক 2 কেজি লাগিব দেই দোকানী এইফালে আমাৰ বালি কাকা এইফালে ভণ্টি বা দেখাই দিয়ক মুখখন মেকআপ কৰি আহিছেচোন এইফালে আমাৰ ভিনি এইয়া ভিনি হাই কৰি দিছে অঁ এইটো হ'লে ভাল হয় চুলি মানে ইমানে জিঅ' কাট মাৰিছে আলু ওলাই গৈছে গৈছো আমাৰ বৰমাহঁতি বৌহঁতি বহি পিনে এতিয়া ডিছকাশ্যন কৰিছে লপু বিয়াখন কেতিয়াকৈ হ'ব ক'ৰ মানুহ ছোৱালী চক এইখিনি বহি লৈছে এনেকৈ মোক মাজতে বহাই লৈছে সেইটোৱে ৰামানুজ তালৈ যাবি নেকি হে এই ৰামানুজৰ তালৈ ছোৱালী অঁ তাত ধুনীয়া ধুনীয়া ছোৱালী প্ৰফেচনী ইণ্ডিয়ানী আছে যাবি নেযাওঁ বহুত দূৰ হৈ যাব তেলৰ খৰচ গাইজ ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ কালি দেৰি হৈ গ'ল হোৱা আজি ইয়াতে খতম কৰিছোঁ বাই বাই গাইজ